আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিলোঁ। তো আজি আমি আৰু এখন মানে ঘৰৰ কাম কমপ্লিট কৰিছোঁ, গোটেইখিনি ইণ্টেৰিয়ৰৰ কাম কৰিছোঁ। তো আপোনালোকক দেখাম ক'ত কি লগাইছোঁ নলগাইছোঁ গোটেইখিনি দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰুম হাইলাইট কৰা গৈছে আৰু ৱাৰ্ড্ৰব বনোৱা গৈছে আৰু টিভি ইউনিট আৰু পলিগ্ৰেনেট। তো গোটেইখিনি কাম আপোনালোকক দেখাম, ক'ত কেনেকুৱা হৈছে নহৈছে গোটেইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু জনাব যদি কিবা ফিনিচিং বা কিবা হেৰি হৈছে, যদি আপোনালোকে যদি তেনেকুৱা পায় আপোনালোকে জনাব। তো চাওক, এইটো ফাৰ্ষ্ট টাইম আমি পলিগ্ৰেনেট লগাইছোঁ। এইটো পলিগ্ৰেনেটটো আপোনাক দেখাই। প্ৰথমত ইয়াৰ চিৰিৰ পৰা উঠিয়ে এইটো চিৰি উঠি যাই কেনে ইয়াতে পলিগ্ৰেনেট লগোৱা হৈছে। তো চাওক, এইটো পলিগ্ৰেনেট চিট হয় আৰু মিডলত এইটো আপোনাৰ গোল্ডেন পাতি লগাই দিয়া গৈছে। তো আপোনালোকক ভিতৰত দেখাই আছোঁ কেনেকৈ কি বনাইছোঁ নবনাইছোঁ। তো এইটো চাওক, এইটো পূৰা ৰুমত পলিগ্ৰেনেট চিট লগোৱা হৈছে আৰু বাকী ইণ্টেৰিয়ৰ কাম যিখিনি আছে গোটেইখিনি কৰা গৈছে। এইটো হাইলাইট কৰা গৈছে ৰুমৰ মিডলত। চাওক কেনেকুৱা হৈছে, এইবিলাক গোটেইখিনি হাইলাইট কৰা গৈছে। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, চাওক এইটো বস্তু, এইটো এটা পাত্তি হয়। এইটো এই জইণ্টবিলাকত মাৰি দিয়া গৈছে গল্ডেন পাত্তি, জইণ্টটো গম নাপায় আৰু এই পাত্তিটো লগালে মানে পূৰা ৰুমটো হাইলাইট হয়। তো তেনেকুৱা ধৰণত আমি বস্তুটো লগাই দিছোঁ। তো লগাই দি কিনে বস্তুটো দেখাতো ধুনীয়া হয়। তো বাকী আৰু এইবিলাক পলিগ্ৰেনেট চিট লগাইছোঁ। এইটো হ'ল পলিগ্ৰেনেট চিট হয়। তো গোটেইখিনি ৰুমতে পলিগ্ৰেনেট চিট লগোৱা গৈছে। তো কেনেকুৱা হৈছে আপোনালোকে জনাব চাই কেনে। আৰু এই গল্ডেন পাতিটো লগাৰ কাৰণে পূৰা হাইলাইট হৈছে ৰুমটো আৰু এইটো গোটেইখিনি ৰুমৰ ভিতৰৰ লুকছ হেৰি কাম কৰা গৈছে, ৰুম হাইলাইট কৰা গৈছে। এইটো এটা চাইডৰ মানে ৰুমৰ মিডলত এইটো কৰা গৈছে। চাওক কেনেকুৱা হৈছে, চাওক। আৰু এইটো কোণাত চাৰিটা ষ্টেপ বনাই দিয়া গৈছে, কিবা ডেক'ৰেশ্যন বস্তু তাতে থৈ দিব। তো কোণাৰত তো এনেকৈ কৰি দিয়া গৈছে। আৰু আপোনালোকক দেখাই আছোঁ, এইটো চাইডৰ টিভি ইউনিটটো দেখাই আছোঁ। এইটো হ'ল টিভি ইউনিট। ইয়াতে টিভি থাকিব আৰু ইয়াতে টিউব লাইট এটা থাকিব চাৰিওপিনে। আৰু ইয়াতে ওপৰত চাওক লাইট আছে চাৰিটা। আৰু এইটো লয়াৰ্ছ লগোৱা আছে। এইটো চাইডত লগোৱা আছে, এইটো চাইডত লগোৱা আছে, লয়াৰ্ছ লগোৱা আছে। চাওক আপোনাৰ কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু ইয়াতে তলত এইটো অপেন থোৱা গৈছে, ছেটআপ বক্স আৰু কিবা কিবি থোৱাৰ কাৰণে এইটো এইখিনি বনাই দিয়া গৈছে। আৰু আপোনালোকক আমি ৱাৰ্ড্ৰব আৰু এখন ৱাৰ্ড্ৰব বনাইছোঁ। সেই ৱাৰ্ড্ৰবো আপোনালোকক দেখাই আছোঁ। ৱাৰ্ড্ৰবটো চাওক কেনেকুৱা হৈছে। এইটো হ'ল ৱাৰ্ড্ৰব। তো ৱাৰ্ড্ৰবৰ কামটো কেনেকুৱা হৈছে আপোনালোকে চাই কেনে জনাব। তো কাম আমি গোটেইখিনি নিজে কৰোঁ। তো আমাৰ কামৰ ফিনিচিংটো কেনেকুৱা আপোনালোকে ভিডিঅ' চালে গম পাব। আৰু যদি কোনোবাই আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। চাওক এইটো চাৰিওপিনে এইবিলাক পাত্তি হয়। এইটো এটা পাত্তি হয়, মানে হাইলাইট কৰাৰ কাৰণে এইটো দিয়া গৈছে। আৰু এইপিনেও আছে, এইটো শ্লাইডিং হয়, শ্লাইডিংটো একদম সফ্ট হয়। তো দুফালে শ্লাইডিং দিয়া আছে। তো আপোনালোকে ফিনিচিংটো কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত। আৰু যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ছাইডত এটা বেড দিয়া আছে। তো কেনেকুৱা হৈছে আপোনালোকে জনাব, আমি গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো কাম আমাৰ গোটেইখিনি কমপ্লিট হৈছে। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে, যদি আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব। আৰু কামটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু আমি পলিগ্ৰেনেট আৰু টিভি ইউনিট, মডুলাৰ কিটচেন আৰু আপোনাৰ ৰুম হাইলাইট, মানে যিমানখিনি কাম আছে ইণ্টেৰিয়ৰ গোটেইখিনি কামেই কৰোঁ। তো আপোনালোকে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে। আৰু ফল চিলিঙৰ কামো কৰা হয়। তো এইটো ৰুমত কৰা গৈছিল। চাওক
ফল চিলিং নহয়, এইটো কানিজ লগোৱা গৈছে কোণাৰবিলাকত। তো এইটোই আছিল আজিৰ কাম। তো আপোনালোকক গোটেইখিনি দেখালো। যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে।